बे समाव मोनसे बिग ब्रेकिं निउज चिरां जिल्लायाव फिन डाकातिनि उद्खार सिखा दिखायना सिगि सिग' खालामना गाग्लोबनानै सासे आइजोनिफ्राय सनाजों लोगोसे रां दाबिना लांदों। चिरां जिल्लानि बासुगाव थानानि बेन्दोङाव थानाय रांजास्रां गामिनि दालिमि देबिनि नखराव बे जाथाया जादों। हर गेजेरनि 2:30 रिंगासो समाव दुथां डाकातिफोरा सिखा दिखायनानै दालिमि देबिनिफ्राय सना आरो रां लानानै थाङो। बेजों लोगोसेनो दुथां डाकातिफोरा मुकुल शर्मानि बिसि दालिमि देबिखौबो सिखाजों दानना गोब्राब जोखोम खालामना गालाङो। मिथिनाय बादिब्ला दा दालिमि देबिया लवार आसाम देहा फाहामसालियाव फाहामथाय लागासिनो दं। जाथाय जाफुबाय थानाय समाव नखरनि मानसिया होस्रि खावनायखौ खोनानानै साखाथिनि मानसिफोरा फैनानै हेफाजाब खालामफैयो। नाथाय बे समावनो दुथां डाकातिफोरा खारग'लाङो। बे जाथायखौनो खोनानानै चिरां जिल्लानि पुलिस बिफाननि अ.सि. प्रानजित बराया जाथायथिलियाव नुजाथि होयो। लोगोसे बुङो जाथायनि सायाव गोख्रों नायबिजिरनाय जागोन आरो दुथां डाकातिफोरखौ थाबैनो हमना साजा होगोन होननानै फोरमायो। সময় এটাৰ পৰা ডেৰটাৰ ভিতৰত হ'ব আৰু তাৰপিছত আমি পাছত গম পাইছোঁ মানে কৃষ্ণই আহি আমাৰ দৰ্জা খুলি দিছে, এলড্ৰপ দি থৈছিল। খুলি দিয়াৰ পাছত আহি মই ল'ৰাটোৰ গাঁঠিটো খুলি দিছোঁ আৰু বাকীখিনি কৃষ্ণই খুলি দিছে। এনেই বোৱাৰীক কাটছে, 3-4 জেগাত কাটছে, ল'ৰাটো বান্ধিয়ে থৈছে। খুলি দিয়াৰ পাছত ল'ৰাই দাউৰি সোমাল ঘৰত। কৃষ্ণই আৰু ভাবা নাই বোলে কিয় সোমাল, সেইবাৰ কৃষ্ণ এখন দেখা যায় সেনে অৱস্থা বোৱাৰী। 4জন আছিল, 3জন ঘৰৰ ভিতৰত সোমাইছে, একজন এতে ল'ৰাক আগুৰা আছিল। ল'ৰাক নাছিল বন্দুক নাছিল, দা আছিল বোলে। মই ল'ৰা সম্পত্তি মানে আছিল বহুত সোমাই, ছোৱালী দুটাৰ সোণা আছিল, দুটা ছোৱালীৰ মাকৰ আছিল, হাতৰ গলৰ কাণৰ গোটেই আছিল, বহুত আছিল সম্পত্তি। ছোৱালীৰ গোটেই গড়ে থৈছিল, ডাঙৰটোৰ সৰুটোৰ কাৰণেও বানে থৈছিল। নাই আকৌ ডিমাণ্ড সিমান নাছিল। ৰাতি 2:05 মিনিটত মইতো কালা মানুহ, কাণেদি নুশুনো আৰু টোপনি হ'লে ভাল টোপনি। 2:05 মিনিটত মোৰ পৰিবাৰে যে উঠক মুকুলৰ কিবা হৈছে। মই ভাবিলোঁ মুকুলৰ কঁকাল অপাৰেশ্যন কৰাত চিৰিয়াছ কিবা হৈছে। এই বোলে ওলে দৰ্জাৰ খিল খুলিলোঁ, খুলিব নোৱাৰোঁ। খিল খোলোঁ কিন্তু বাহিৰত যেতিয়া পিছৰ ৰুমটোতো খুলি চালোঁ, ওলাব নোৱাৰোঁ। এই কথা বেতাল কাৰোবাই হেৰি কৰিছে, কোনোবাই বাহিৰত খিল দিছে। তেওঁ খিৰিকী খুলি চাই দেখে মুকুলক বান্ধি থোৱা। আটা পাতা এই কৃষ্ণ নামৰ ল'ৰাটো আহি আমাক দৰ্জা খুলি দিছে। ইতিমধ্যে ডকাইতি কৰি ওলাই গৈছে। সম্ভৱ 1:30 পৰা 2টাৰ ভিতৰত ডকাইতি কাৰ্য সম্পন্ন হৈছে। তাৰমানে মুকুলে ওলোৱাৰ লগে লগে কৈছে হাল্লা ৰল নকৰিবি, নহ'লে মাৰি শেষ কৰি দিম। মুকুলক কৈছে শেষ কৰি দিম বুলি কৈছে। মুকুলক শেষ কৰি দিম বুলি কোৱা সি বান্ধি থোৱাটো আৰু মাত মাতা নাই, তাক লুটপাই দিছে। বোৱাৰী সম্ভৱ এই কিবা দিয়াত অলপ টানাটানি কৰিছে নেকি। কাণৰ সোণা, গলৰ চেইন, হাতৰ খাৰু সমস্ত নিয়াৰ উপৰিও লকাৰটো ভাঙি তাৰে সোণাৰ ষ্টক, মুকুলৰ টকা এনেকৈ আপোনাৰ কি বুলি কয় গুৰুকুলত মাইনাজনীৰ ডিউজ 12,500 টকা, সেইখিনি আজি দিয়া কথা আছিল, সেইবিলাক গোটেই উঠাই লৈ গৈছে। মুকুলৰ মিড ডে মিলৰ টকা উঠাই লৈ গৈছে, তাৰ নিজৰ জমা টকা হাতত থকা চব উঠাই লৈ গৈছে। মুঠতে একেবাৰে ৰিক্ত হস্ত কৰি থৈ দিছে। কিমানজন আছিল? মানুহ কেইজন আছিল? মানুহ মুকুলৰ পৰা শুনা মতে 4জন। বন্দুক নাছিল, এটা আছিল দৰ্জা কোবোৱাৰ কাৰণে ডাঙৰ হাতুৰি, আৰু আছিলে হেৰি আপোনাৰ মস্ত লম্বা হাতে দাও, যাক ডেগাৰ বুলি কয়। ঘৰৰ মানুহ এই মোৰ বোৱাৰী বাছে না মৰে ঠিক নাই। ইয়াতে কাটছে, ইয়াতে হানছে, ইফালে খুন কৰিছে, ইফালে মাংস ওলাই গৈছে। মানে চেতনা নোহোৱাকৈ হস্পিটেল নি ICUত ভৰাই থৈছোঁ। বৰ্তমান লোৱাৰ আসামত আছে। যোৱাকালি ৰাতি তেতিয়া প্ৰায় 2:10-15 মানত এটা বাজিছে। তেতিয়া মানে মই ৰাতি সেই 2:15 মানত এটা বিকট এটা শব্দ এটা মানে শুনি পাইছোঁ। বিকট শব্দ মানে কোনোবাই চিঞৰি আছে, ইমান ৰাতি কোনে চিঞৰি আছে সেনেকৈ এটা শব্দ শুনি পালোঁ। মই প্ৰথমতে মই ভাবিছিলোঁ যে মোৰ দেউতাও তেনেকুৱা কিবা ৰাতি শুওঁতে এনেকুৱা চিঞৰে, তেনেকুৱা ভাবিছিলোঁ মই। যেতিয়া উঠি চালোঁ, মই দেউতাকক মাত দিলোঁ, মাক মাত দিলোঁ, মোৰ ফেমিলিক মাতি দিলোঁ যে মোৰ ঘৰ নহয়তো, মোৰ পিছৰ কাষৰ ঘৰত পৰা তেখেতৰ মাত এটা আহি আছে। অলপ পিছতে মোৰ নাম মাতি তেখেতে মাতি আছিলে, কৃষ্ণ খুৰা, মোক খুৰা বুলি মাতে, খুৰা বুলি তেখেতে মোক মাতি আছিলে। সেই মাতাৰ পিছতে মই ঘৰৰ মানুহখিনিক কৈ মই ডাইৰেক্ট লগালগ মই টৰ্চ লৈ সিহঁতৰ ঘৰত আহিলোঁ। মই আহি মানে এটা এনেকুৱা এটা মানে পৰিৱেশ এটা দেখা পালোঁ, যিটো মানে মই কল্পনাৰ বাহিৰত। সেই ৰাতি 2:15 পিছত
যে যিজন ভিক্টিম গিৰিধৰ শৰ্মা তেখেতক বাৰাণ্ডাৰ পোষ্টত তেখেতক বান্ধি ৰাখিছে আৰু এইপিনে পূবফালৰ ৰুমত তেখেতৰ মা দেউতাকক চিঞৰি আছে মানে বাহিৰেদি লক কৰিছে তাৰ মাক দেউতাকক খিৰিকী দি তেখেতে চিঞৰি আছে এনেকুৱা অৱস্থাত তেখেতক মই পৰিস্থিতি দেখা পালোঁ প্ৰথমতে মই তেখেতৰ মা দেউতাকক মোৰ দাদা বৌ হয় তেখেতক মই এই এলড্ৰপটো খুলি দৰ্জাটো খুলি তেখেতক মই ওলাই দিলোঁ ওলাই দিয়াৰ পিছত মই গিৰিধৰ শৰ্মাক মই খুলি দিব যাওঁতে তাৰ মাকে আহি মাকে খোলাৰ পিছতে মই খুলিলোঁ মই খোলাৰ পিছত খুলি দিয়াৰ পিছতে মুকুল শৰ্মাক খুলি দিয়াৰ পিছত তেখেতে ঘৰৰ ভিতৰত দৌৰ মাৰিলে ময়ো তেনেকুৱা অৱস্থাত মানে শুই উঠি আহিছোঁ তেনেকৈ ময়ো মানে মোৰ ক'ত কি হৈছে মই ধৰিব পৰা নাই কিন্তু যেতিয়া মই ভিতৰত মুকুল শৰ্মা যেতিয়া গিৰিধৰ শৰ্মাই যেতিয়া ভিতৰত সোমাই গ'ল ঘৰৰ ভিতৰত সোমাই যোৱাৰ পিছত এনেকুৱা এটা হৃদয় বিদাৰক এটা ঘটনা এটা দেখিলোঁ যিটো মানে মোৰ কল্পনাৰ বাহিৰত আছিলে তেখেতৰ ৱাইফে মানে পৰি আছিলে ৰক্তাক্ত অৱস্থাত কি নাম তেখেতৰ তাইৰ নাম ডালিমী দেৱী সেইটো অৱস্থাত দেখা পাই মোৰ একদম মানে মই নিজে মানে কল্পনাৰ বাহিৰত যিটো মানে একদম মানে মোৰ মানে বহুত বেয়া লাগি গৈছিলে এনেকুৱা ৰাতি 2টা বজাত এটা ঘটনা হ'ব পাৰে এই ৰক্তাক্ত অৱস্থাত সেইটো কিবা কৰি তাৰপিছত মই ওচৰ চুবুৰীয়া মানুহক মই ফোন কৰিলোঁ এম্বুলেঞ্চক মাতি দিলোঁ মই 108 আহিলে ইঞ্জুৰিত আহি তেখেতক মই লোৱাৰ আছাম হস্পিটেল পঠাই দিলোঁ তাৰপিছত পুলিচক মই ফোন মাৰিছিলোঁ পোৱা নাছিলোঁ কিন্তু মই নিজে থানাত গৈ খবৰখিনি মই দি তেতিয়া পেট্ৰলিং পাৰ্টি আছিলে তেখেতে আহি চালে চোৱাৰ পিছত মানে বাকী আপুনি কি বুজি পালে কেইজনমান এনে সেইটো তেতিয়া অৱস্থাতো আমি নাছিলোঁ মই নাছিলোঁ তেতিয়া কিন্তু এতিয়া ভিক্টিমৰ পৰা মই শুনি পাইছোঁ যে আমি 3জন না 4জন তেনেকৈ থকা বুলি কৈছিলে আগ্নেয়াস্ত্ৰ আছিল নে চোকা অস্ত্ৰ সেইটো ইমান নাজানো কিন্তু কিবা এটা আছিল চোকাস্ত্ৰ থকা বুলি কৈছিলে কিন্তু কি লুটি নিয়া বুলি কৈছে এইটোতো মোক কোৱা মতে সিহঁতৰ 2টা মোবাইল লৈ গৈছে সেইটো 2টা মোবাইলৰ এটা মোবাইল পাইছে আমি ৰাস্তাত এটা পৰি থকা পাইছিলোঁ আমি ৰাতি পালোঁ আৰু অলপ পইচা লৈ যাওঁ বুলি কৈছে কিন্তু কিমান পইচা লৈ গৈছে সেইটো মই গম নাপালোঁ সোণৰ গহনাও লৈ গৈছে লগতে আজি আৰ্লি মৰ্ণিং এটা খবৰ পোৱা গৈছিলে বাসুগাঁও থানাৰ এনেকৈ জনালে যে এই অঞ্চলটো ৰঞ্চাই নামৰ এঘৰ মানুহত তেনেকৈ লুটপাট হোৱা বুলি তো আমাৰ পুলিচৰ টীম লগালগ আহিলে পুলিচ আহি পোৱাৰ আগতে ওচৰ চুবুৰীয়াৰ লগত লৈ এগৰাকী ইনজুৰ্ড মহিলা আছিল তেওঁক হস্পিটেল লৈ যোৱা হ'ল লোৱাৰ আছাম হস্পিটেল লগত গিৰিয়েকজনো গৈছে হস্পিটেললৈ এতিয়া আমি যিটো খবৰ মানে ইনফৰ্মেশ্যন পিচ কৰিব পাৰিছোঁ তাত কৈছে যে 2-3জনীয়া এটা দল আহিছিলে তেওঁ গিৰিয়েকজনক বাহিৰত উলিয়াই বান্ধি ভিতৰত কিবা লুটপাট কৰা বুলি কৈছে আৰু যিগৰাকী মহিলা তেখেত ইনজুৰ হৈছে তেখেতৰ মাথাত কিবা আঘাত কৰিছে কিবা অস্ত্ৰৰে গিৰিয়েকে কোৱা মতে চুৰি কটাই দেখা বুলি কৈছিলে তো এতিয়া কি একজেক্টলি নিছে এইটো এতিয়ালৈকে এছাৰ্টেইন কৰিব পৰা নাই যিহেতু আমি তেওঁলোকৰ ষ্টেটমেণ্ট ভালকৈ ল'ব পৰা নাই লগত মাক বাপেক থাকে মানুহজনৰ তেওঁলোকক বাহিৰৰ পৰা বন্ধ কৰি থৈছে বুলি কোৱা হয় আৰু ওচৰ চুবুৰীয়া চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া মানুহ আহি খুলি হস্পিটেল নি তাৰপিছত পুলিচক খবৰ দিয়ে তো এতিয়া আমাৰ তদন্ত চলি আছে এতিয়া আমি এটা যিমানখিনি পাৰোঁ সেইখিনি ওচৰ পাজৰ মানুহৰ সোধপোছ কৰি আছোঁ আৰু আমি ইনভেষ্টিগেশ্যনটো যিমান চাইণ্টিফিকেলি যিমান প্ৰফেচনেলি পৰা যায় তেনেকৈ আগবঢ়াই লৈ যাম তো এতিয়া এজ অফ নাও এইখিনিয়ে ক'ব পৰা থেংক ইউ কিমানজন মানে 2জনৰ পৰা 3জনৰ ভিতৰত হ'ব বুলি কৈ আছে তেওঁলোকো চিয়'ৰ নহয় বাট উইল এছাৰ্টেইন আমি গম পাম এইটো কি হয় কি নহয় তো আমি চেষ্টা কৰিম যে যিমান সোনকালে পাৰোঁ বন্দুকৰ কথা কোৱা নাই চুৰি কটাই আছে বুলি কৈছিলে থেংক ইউ